हेलो ভিউয়ার্স বহুত দিন পাছত আহিছোঁ এটি নতুন ব্লগ লৈ গুৱাহাটীৰ পৰা বেংগলোৰ আহি পালোঁ এতিয়া বেংগলোৰ আহি ঘৰটো ঠিক ঠাক কৰোঁতে এইকেইদিন মোৰ গ'ল আৰু নেক্সট ফ্ৰাইডে খ্ৰীষ্টমাছ সেইকাৰণে আজি ভাবিলোঁ বেংগলোৰৰ যিটো ডাঙৰ মল ফিনিক্স মল সেইটোতে যাওঁ আৰু তাৰ লগতে এটা মল নতুনকৈ হৈছে ভিআৰ মল বুলি সেইটো মলত একেলগে আহিছোঁ আৰু যিবিলাক মানে চেলিব্ৰেশ্যন হৈছে সেইবিলাক দেখি একামেকিতে খুব এনজয় কৰিছে এইটো আমি আছোঁ এতিয়া ভিআৰ মলত ইয়াতে এটা বস্তু দেখি খুব ভাল লাগিছে জানেনে এজনো মানে মাস্ক নিপিন্ধা মানুহ দেখা পোৱা নাই সেইটো এটা খুব ভাল লাগিছে আৰু মানে সেইকাৰণে ভয়ৰ কাৰণ বেছি ভবা নাই ইটো চাইডে ৰাবৰি দোকান দেখি লোক সামৰিব নোৱাৰিলোঁ সেইকাৰণে চাওঁচোন ৰাবৰি ল'লোঁ দুটা এইটো কি বস্তু হয়নো আকৌ ৰাবৰি ভাল লাগিছেনে আৰু এইটো মল ফিনিক্স মল বেংগলোৰ আটাইতকৈ ডাঙৰ মল বুলিয়ে কয় আৰু কিবা ফেষ্টিভেলৰ আগত ভালকৈ ডেক'ৰেট কৰে এইখিনি আজি এনেকৈ ডেক'ৰেট কৰিছে চাই খুব ভাল লাগে এসময়ত ক্ৰিছমাছ চেলিব্ৰেশ্যন ফিনিক্স মলটোৰ ভিতৰত হাই ক'লানে হাই কৈ আহা চেকেণ্ড কৰি আহা
আজি ভক্তি ইমানলৈকে আছিলে। আমি এতিয়া ঘৰত যাব ওলাইছোঁ। এইটো মলত বহুত দিন অহা নাছিলোঁ। প্ৰায় মাৰ্চ ক'ত ফেব্ৰুৱাৰী মানৰ পৰাই অহা নাছিলোঁ, ভয় খাই আছিলোঁ। এতিয়া আজিচোন কিমান মানুহ হৈছে চেলিব্ৰেশ্যন বুলিয়ে। তো আজি ভিডিঅ'টি ভাল লাগিছে যদি লাইক এটা দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভ্লগৰ সৈতে আকৌ আহিম। বাই।